আজি ৰাতি আমি ওলালো আমাৰ লগৰ এটাৰ বাৰ্থডে খাব যাম বুলি আৰু কেক এটাও ল'ব লাগিব ৰাস্তাত। তো গাইজ এতিয়া আমি কি কৰিম বাৰ্থডে কাৰণে যাম কেক ল'ম। এইটো কেকৰ দোকানখনত মাত্ৰ দুটাই কেক এভেইলেবল আছিল, সেইকাৰণে আমি অলপ আলোচনা কৰি এইটো কেকে চইচ কৰি ল'লো। এই চলটো ইমান মানে সেই মানে এইগিলাচ লৈ আছে মাথা ঠাণ্ডাৰ কাৰণে, নাখায় কিন্তু এইগিলাচত মাথা ঠাণ্ডা বোলে। ফাইনেলি আমি আহি পালোঁ সীমান্তৰ ঘৰলৈ আৰু এতিয়া এইখিনি পুৰা মিক্স কৰি আছে কাৰণ সীমান্তৰ মাথাত ঢালিব বোলে এইখিনি কৰি থাকোঁতে আমাৰ সীমান্ত মানে বাৰ্থডে বয় আহি কেক কাটাত পুৰা ব্যস্ত হৈ গ'ল আৰু আমাকো অলপ কেক খুৱাই দিলে, কিন্তু আমি আৰম্ভ কৰি দিলোঁ আমাৰ মেইন কাৰ্যক্ৰমটো আৰু বাৰ্থডে বয়ৰ এই অৱস্থা হৈ গ'ল। বহুত দিনৰ বাকী একো মানে পেটত যোৱা নাই নেকি? এনেকা ইউটিউবাৰ এই গাইজ ছাপোৰ্ট কৰি দিবি অলপ। কেক চেক খোৱা হ'লে যাতে আমিও পুৰা বজাৰখিনি কৰি আনি পেলাই ইহঁতৰ হাতত বজাৰখিনি গতাই দিলোঁ আৰু ইহঁতেও বনোৱাত ব্যস্ত হৈ গ'ল আৰু ইপিনে আমাৰ মাংস ৰেডি হৈ গ'ল। চ' ময়ো অলপমান মাংস টেষ্ট কৰি চালোঁ আৰু ভাত হ'লেই কাৰণে গোটেইকেইজনে আমি ধুনীয়াকৈ বহিও ল'লোঁ আৰু এতিয়া খাই লৈ সোনকালে ঘৰত যাব লাগিব কাৰণ ৰাতিও হৈছে বহুখিনি। আৰু সেই কথা মতে আমিও তাৰ পৰা খাই মেলি ওলাই দিলোঁ আৰু আপোনালোকৰ পৰা মই আজি বিদায় ল'লোঁ।